আজি আমি ইয়াত 4 নম্বৰ জমদুৱাৰ সমষ্টিৰ তৰফৰ পৰা আমাৰ TCLCCৰ জৰিয়তে আমি ইয়াত আমাৰ ব্ৰিটিছ চৰকাৰে প্ৰথম চৰকাৰ হিচাপে যি মেটেৰিয়েলছ ডিষ্ট্ৰিবিউশ্যন ৰাইজক সহায় কৰাৰ কাৰণে ৰাইজক নিজাববীয়াকৈ নিজৰ ভৰিত থিয় দিব পৰাকৈ আমি চিলাই মেচিন ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আমি প্ৰগ্ৰাম লৈছোঁ। আমাৰ এই চৰকাৰৰ এইটো প্ৰথম যে বস্তু ডিষ্ট্ৰিবিউশ্যন কৰা। গতিকে ইয়াত যিবিলাক আমি বেনিফিচিয়াৰীয়ে মাতিছোঁ, আমাৰ BCC চেয়াৰমেনবিলাক আহিছে আৰু আজি এইখিনি আমি চিলাই মেচিন তাৰ কিবিলাক ইকুইপমেণ্টছ এইবিলাক আমি আজি দি দিছোঁ আৰু আশা কৰিছোঁ এই চিলাই মেচিন দি আমাৰ যিবিলাক বেনিফিচিয়াৰিজ বহুতেই প্ৰফেশ্যনেলো আছে, তেওঁলোকৰ ট্ৰেইনিং লোৱা আছে, কিন্তু চিলাই মেচিন নাছিলে। আজি নিশ্চয় আশা কৰিছোঁ আমাৰ যিবিলাক আজি যে বেনিফিচিয়াৰিজ বেছিভাগ মহিলাই হয়, তেওঁলোকে এইটো প্ৰত্যেক গাঁৱত কমচে কম 2-3টাকৈ পোৱা গৈছে। গতিকে তেওঁলোকে অকলে নোৱাৰিলেও 3-4জন এক গ্ৰুপ হৈ তেওঁলোকে এটা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰি পেলাই তেওঁলোকে বজাৰৰ পৰা যে কাপোৰ কিনি আনি পেলাই আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ পিন্ধা চাৰ্ট ফ্ৰক এইবিলাক চিলাই কৰি পেলাই তেওঁলোকে মাৰ্কেটত বিক্ৰী কৰিব পাৰি আশা কৰিছোঁ। কাৰণ আজি দেখিছোঁ সাৰা ভাৰতত যিমানখিনি আমি আজি যিবিলাক বজাৰত কম দামত যিবিলাক মানে বস্তু আমি বিক্ৰী কৰি থকা দেখিছোঁ যে তেওঁলোকেও মেচিনৰ এইটো বনোৱা নহয়, তেওঁলোক মানুহবিলাকে নিজৰ গাঁও এইটো বনাইছে, নিজৰ ঘৰত বনাইছে। দিল্লীত যাওক, বহুত তেনেকুৱা ইণ্ডিভিজুৱেল আছে, বেনিফিচিয়াৰী আছে, তেওঁলোকে নিজৰ ঘৰত এইবিলাক কাপোৰ বনাব, তাৰপিছত যিবিলাক ছাপ্লায়াৰ তেওঁলোকে আহি লৈ যাব আৰু এইটো মাৰ্কেটত আমি মানে কিনিবলৈ আমি পাই আছোঁ, আমি কিনি আছোঁ। আমাৰ শিপিনীবিলাকে এইটো নিশ্চয় উপভোগ কৰিব, এইটো আমি আশা কৰিছোঁ তেওঁলোকে কাম কৰিব আৰু তেওঁলোকৰ ভৱিষ্যতত নিজৰ ভৰিত থিয় দিব পৰাকৈ তেওঁলোকে অৰ্জন কৰিব মই আশা কৰিছোঁ। আজিৰ দিনৰ আমাৰ BTC চৰকাৰ বা আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰে ইমানখিনি পলিচি লৈছে, সৰু ল'ৰা কেঁচুৱাৰ পৰা বুঢ়া বুঢ়ীলৈকে সকলোৰ কাৰণে ইমান পলিচি লৈছে, আপুনি নিশ্চয় দেখিছে। সৰু জন্মৰ পৰা গৰ্ভৱতী মহিলাই জন্মৰ পৰা যিবিলাক ইঞ্চুৰেঞ্চৰ পলিচি পাইছে, ছোৱালীবিলাকে বিয়া নোহোৱালৈকে চাকৰি নোহোৱালৈকে তেওঁলোকৰ কাৰণে পঢ়া শুনা কিবা কাৰণে ইঞ্চুৰেঞ্চ আছে, আৰু যিবিলাক মহিলা বিয়া নোহোৱা বিধৱা আৰু বুঢ়া বুঢ়ী অল্ড এজ পেঞ্চন গোটেইবিলাক দিয়া হৈছে। গতিকে আমি দেখিছোঁ সকলো জনগোষ্ঠীৰ কাৰণে আমাৰ চৰকাৰে এইটো কৰি আছে। অকল এইটো নহয়, ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে বহুত পলিচি লৈছে। ছাত্ৰবিলাকৰ আজিকালি মানে কোনো এডমিশ্যনৰ পইচা দিব নালাগে, ফিজ দিব নালাগে, হোষ্টেলত থাকিবলৈ এনে তেওঁলোকে হোষ্টেল ফিজ পায়, গোটেইবিলাক পাই আছে। আৰু চাকৰিবিলাকৰ কাৰণে চেণ্ট্ৰেল হওক ষ্টেট হওক আমি DA এইটো বনাই আছে, আৰু তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে বহুত আমি পলিচি লোৱা হৈছে চৰকাৰে। গতিকে এই চৰকাৰ গণতন্ত্ৰ চৰকাৰ, আমি কি কয় ৰাইজৰ কাৰণে পপুলাৰ চৰকাৰ আৰু ৰাইজৰ কাৰণে ৰাইজৰ উন্নতিৰ কাৰণে যি পলিচি লৈছে, নিশ্চয় আমি এইটো ৰাইজক বা চৰকাৰক ধন্যবাদ দিব লাগিব। আমি ইয়াত BTCত প্ৰত্যেক সমষ্টিত আজি আমাৰ 790 এইটো পাইছোঁ। আমাৰ সমষ্টিত প্ৰত্যেক সমষ্টিত তেনেকুৱা আছে, চবতে পাই যাব। আৰু আমাৰ ইয়াতো এইটো প্ৰথম হয়, অহা বছৰ আকৌ পাই যাব। গতিকে আজিলৈ পাইছে, তেওঁলোকে খুচি জিলা পোৱা নাই, তেওঁলোকে ভাবিব আমি নাপাম, নিশ্চয় চবেই পাই যাব। আজি আমি আৰম্ভণি কৰিছোঁ, তেওঁলোকে আজি আমি 20-25টামান ইয়াত দিছোঁ, আৰু পিছত প্ৰত্যেক চেয়াৰমেন নিজৰ আকাৰলৈকে দি দিব।